তেনেকেনো কিন্তু কিবা এটা ফিল এটা আছে কিন্তু দেই সো আজি মই ট্ৰাই কৰিছোঁ কিনো হয় চাওঁচোন বাৰু এক্সট্ৰিম লেভেলত যেতিয়া মালটো ধৰি দিয়া যায় তেতিয়া কেনেকুৱা লাগে লেটছ গো 5K share, oh my god, aguai jua. Ek ratir ভিতৰতে wall asam viral boy. 7-8 নিউজ চেনেলতে 1-2 দিনতে ইন্টাৰভিউ দিয়া মানে সেলিব্ৰিটিয়ে হয় কেতিয়াবা হোমৰখ অলপ ধৰিও গাবলৈ চেষ্টা কৰিব লাগে হোমৰখেও যদি আপোনাৰ খুৰ পিছলাব নোৱাৰে তেন্তে পৃথিৱীৰ আন কোনো মাইকালালো আপোনাৰ ঘণ্টাডাল লৰাব নোৱাৰে আজিৰ গীত আনি যোৱা bate juwa suwalijoni অনুকৰণ কৰিছিল তিনিজনে 300 জনে লগ হৈ শুনাত একো বাধা নাই চিয়াৰ্স আনি যোৱা বাতৰি নুজুৱা সুৱালিজনি এটা গীতেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে এজন যুৱকে গীতটো সামাজিক মাধ্যমত ওলাৰ পিছত প্ৰশংসাৰ জোৱাৰ সুৰৰ ৰাগীত সুৰ নেই সুৰৰ ৰাগীত সুৰা জুবেনগাৰ্গ ভূপেন হাজৰিকাই ক'ব নোৱাৰা কথাকো এটা নিখেতে খনিনৰ খলকনি একশ্যন এক্সপ্ৰেছন আৰু ফিল আনি যোৱা বাতৰি নুজুৱা সুৱালিজনি ভাল লগা গীতবোৰ সম্পূৰ্ণ ভাঙি পেটি গোৱাৰ লগতে বুজাই দিলে কেনেকৈ আমি বুজিবলৈ ভাল পাওঁ কণ্ঠৰ কথা নকওঁৱেই জুবিন গাৰ্গক ভাল পোৱা তেওঁক আদৰ্শ হিচাপে লোৱা সকলোৰে গাত তেওঁৰ শৈলীৰ 1% হ'লেও প্ৰতিফলন দেখা যায় নোটবোৰ লাগিলেও নালাগিলেও ডিৰেক্ট কৈছে যে অটোটিউন কৰা নাই খুব ভাল লাগিল গান গাই জনপ্ৰিয় হ'লেও সংগীত সকলোৰে গাত নাথাকে আপোনাৰ গাত খুব দকৈ আছে আনে জুৱা bate nujuwa suwalijoni puane sini সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি গীতটি হৈছে আনি যোৱা বাতৰি নুজুৱা সুৱালিজনি জুবিন গাৰ্গৰ বৰষুণ এলবামৰ জনপ্ৰিয় গীতটি khaninhazarikaই সোশ্যাল মিডিয়াত নিজেই মদৰ গীত গাই ৰেকৰ্ডিং কৰা ভিডিঅ' আপলোড কৰি ভাইৰেল হৈ পৰিছে কোন বাৰু khaninhazarika মৰিগাঁও জিলাৰ জাগিৰোডৰ জাগি ভকত গাঁৱৰ যুৱক তেওঁ মদৰ ৰাগীত চৰমসীমাত উপনীত হৈ তেওঁ যিটো গীত গালে গীতৰ মাজে মাজে যি কথা ক'লে সেয়া জুবিন গাৰ্গ ডক্টৰ ভূপেন হাজৰিকা দেৱেও কোৱা নাছিল এই ভিডিঅ'টি ভাল পালে নিশ্চয়কৈ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব তেনেকেনো কিন্তু কিবা এটা ফিল এটা আছে কিন্তু দেই সো আজি মই ট্ৰাই কৰিছোঁ কিনো হয় চাওঁচোন বাৰু এক্সট্ৰিম লেভেলত যেতিয়া মালটো ধৰি দিয়া যায় তেতিয়া কেনেকুৱা লাগে লেটছ গো সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি গীতটি হৈছে আনি যোৱা বাতৰি নুজুৱা সুৱালিজনি জুবিন গাৰ্গৰ বৰষুণ এলবামৰ জনপ্ৰিয় গীতটি khaninhazarikaই সোশ্যাল মিডিয়াত নিজেই মদৰ গীত গাই ৰেকৰ্ডিং কৰা ভিডিঅ' আপলোড কৰি ভাইৰেল হৈ পৰিছে কোন বাৰু khaninhazarika মৰিগাঁও জিলাৰ জাগিৰোডৰ জাগি ভকত গাঁৱৰ যুৱক তেওঁ মদৰ ৰাগীত চৰমসীমাত উপনীত হৈ তেওঁ যিটো গীত গালে গীতৰ মাজে মাজে যি কথা ক'লে সেয়া জুবিন গাৰ্গ ডক্টৰ ভূপেন হাজৰিকা দেৱেও কোৱা নাছিল এই ভিডিঅ'টি ভাল পালে নিশ্চয়কৈ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব